আৰে বাদ দে যি হ'ল হ'ল সেইবিলাক ধৰি একো লাভ নাই বাদ দে সেইটোকেতো ন আমি জানি বুজি কৰা নাই না তোক দিবলে আৰু এনেওতো আমাৰ চবৰ নেগেটিভ পালে ন তো বাদ দে না নেগেটিভ ওলালে ভাই সঁচা বে আৰু চা মই ৰিকিক চা জানি বুজি মাৰ খোৱা দৰে হ'ল জানি বুজি মাৰ খোৱা দৰে হ'ল কিন্তু হ'লেও সি মোক একো নাই কৰা আৰে চৰি ঠিক আছে বাদ দে চৈকানি ঠিক আছে মই পিছত ফোন কৰিম ঠিক আছে ৰাখিছোঁ আংকাল ল'ৰা ইমান দিনৰ মূৰত আহিছে যে তোমালোকে সেইদিনাখন পিছে জানো মই দেখিছিলোঁ এখেতক পিছে কথা পতা নহ'ল তোমাৰ নামটো কি বাৰু শংকৰ গগৈ এইটো কি ক'লা তুমি এইটো কি নাম নেকি হা মানে পাপা হেৰি ইয়াৰ মানে মেইন নামটো আছিলে নামটো তাৰ জগন্নাথ গগৈ মানে জগন্নাথ গগৈ হয় মানে আৰু এই নামটোকে মানে চফৰণ কৰি কিনে সি চেঞ্জ কৰি কিনে জংগু গৈ ৰাখি দিলে মানে সেইকাৰণে তাৰ নামটো মানে এনেকুৱা মানে অদ্ভুত টাইপৰ কিন্তু অদ্ভুতেই হয় মানে কথাটো মানে এনেকুৱা ন ঠিকে ভালে ঠিকে দিয়া পিছে কিন্তু তোমাৰ নামৰ আগত এইটো কিয় লগাইছা তাৰ বেলেগ কিবা কাৰণ আছে নেকি আংকাল মানে আচলতে এই ৰেপ ছিংগাৰ হয় সেইকাৰণে নামত লগাইছে তাৰমানে তুমি গান গোৱা আংকাল মই বহুত গান গাওঁ লিখিছোঁ আৰু বহুত গান আছে শুনিব বিচাৰিছে নেকি আংকাল তো শুনিম কিয় নুশুনিম ন আমি তোৰ মানুহৰ হৈ থাকিম আৰে এই গানটোতো চাগে কপি গান হয় ন এইটো গানটো কুলদীপৰ গানে হয় আৰে মই গানটো ৰিমিক্স কৰিছোঁ বে শুন না লাষ্টলৈকে শুন ঠিক আছে পিছৰখিনি শুনো বাৰু আৰে কৰা বাদ দে না গানটো ষ্টাৰ্ট কৰ আমি তোৰ মানুহৰ হৈ থাকিম ফটা পেণ্ট ফটা গেঞ্জি পিন্ধি ডিব্ৰুগড় ঘূৰিম গছত গৰু উঠাই গছজোপা কাটিম কাটিম গছজোপা কাটিম গৰু উঠাই গছজোপা কাটিম আবে চালে তই বেলেগৰ ইমান ভাল গানটো হয় নাই বেয়া কৰা এক্সপাৰ্ট মানে ন আৰে সঁচাকে ন ইমান ভাল গানটো ৰং ৰূপে সলাই দিলে আবে পিছৰখিনি শুন না মজা আছে নালাগে পিছৰখিনি চাই তুমি অশ্লীলতা গুণহে গাইছা আকৌ সেনে বোলে ৰেপ ছিংগাৰ বোলে হয়নে নহয় আৰে আংকাল মোৰ কেৱল এটা গুণ নাই নহয় আৰু বহুত গুণ আছে চাব নেকি হয় নেকি আৰু কি গুণ আছে আংকাল মই চেনি খোৱাত এক্সপাৰ্ট ইমান ডাঙৰ ল'ৰা হৈ কেনে চেনি খোৱা আংকাল এইটো চেনি ডাঙৰ মানুহে খোৱা চেনি হয় আংকাল কি কৈছা তুমি মই একো বুজি নাপালো দেই মানে আংকাল চেনি মানে আপোনাৰ মানে চেনিটো মানে আপোনাৰ জ্ঞান নলেজ জ্ঞান তেনেহ'লে চাগে জংগু পঢ়াত চোকা চাগে ন আংকাল তুমি কিমান পাৰ্চেণ্টেজ পাইছা দেখোন হায়াৰ ছেকেণ্ডেৰী ফাইনেলত 96% মানে আংকাল তাৰ উল্টাটো 69 তোমাৰ পাৰ্চেণ্টেজে প্ৰুভ কৰিলে যে তুমি ইহঁতৰ লগৰ বুলি তেতিয়াহ'লে তুমি কিহৰ বিষয়ত জ্ঞান লোৱা হে মানে কিহৰ বিষয়ত চেনি খোৱা আংকাল চোৱা মানে পাপা যিবোৰ আমি দেখি নাপাওঁ যে চাব নোৱাৰো যে মানে সেইবোৰ জ্ঞান লয় মানে চাব নোৱাৰাবিলাকৰ মানে সি মানে জ্ঞান লৈ থাকে মানে চেনি খাই থাকে আচ্ছা ঠিক আছে তেতিয়াহ'লে তোমালোকে কথা পাতা ঠিক আছে মোৰ মানে এটা কল কৰিব আছে হ'ব ঠিক আছে আংকাল বাই মই মানে আকৌ শইকীয়ানীক ফোন কৰিব আছে আকৌ শইকীয়ানী বহুত জ্ঞানী নহয় মানে তোমালোকৰ ভাষাত বহুত চেনি হেল্ল' শইকীয়ানী আপুনি বহুত চেনি ন আপুনি মোক অলপ চেনি দিব পাৰিব নেকি অলপ মানে চেনি হেল্ল' ফোন কাটি দিলে দেখোন মোৰ ভিডিঅ'টো কেনে লাগিল নিশ্চয় কমেণ্ট কৰি জনাবা যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকল ফেমিলিৰ লগত সকলোকে শ্বেয়াৰ কৰি দিব আৰু যদি আপুনি আমাৰ চেনেল নতুন তেওঁ চেনেলটো ছাবস্ক্ৰাইব কৰক যাতে আমি এনেকুৱা ভিডিঅ' আপলোড দিওঁ আপুনি পাই থাকে আৰু বেল আইকন টেপি দিব ফাৰ্ষ্টৰ ভিডিঅ' চাবলৈ তো আজি ইমানেই লগ তেতিয়াহ'লে বাই আৰু জয় অসম